Hello friends, মোৰ এই MB ব্লগাৰ নামৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো বজাব নাপাহৰিব। আজি মই আপোনালোকক এজেগাৰ কথা ক'বলৈ ওলাইছোঁ যাৰ নাম হ'ল এৰিয়া 51। এৰিয়া 51 হ'ল এটা ডাঙৰ আৰ্মি বেছ কেম্প। যিহেতু ভিয়েটনাম ৱাৰৰ পিছত CIA ইয়াৰ নামটো এৰিয়া 51লৈ সলনি কৰি দিলে। এৰিয়া 51 হৈছে এটা ৱৰ্ল্ডৰ ভিতৰত বা আমেৰিকাৰ ভিতৰত সবতকৈ ডাঙৰ সিক্ৰেট এৰিয়া। ইয়াৰ ভিতৰত চিভিলিয়ানছৰ যোৱা এলাউড নাই। ইয়াত অকল স্পেচিয়েল মানুহে স্পেচিয়েল পাৰ্মিশ্যনত সোমাব পৰা হয়। এৰিয়া 15 এটা বহুত ডাঙৰ এক্সটেট এৰিয়া। চাৰিওফালে অকল ৱাৰ্ণিং দিয়া আছে। তাৰ ওচৰে পাজৰে ক'তো ফটো একো ল'ব নোৱাৰে আৰু ওচৰৰ মানুহে এইটো এটা এলিয়েন ৰিচাৰ্চ চেণ্টাৰ বুলিও দাবী কৰে। ইয়াত সকলো ধৰণৰ সিক্ৰেট টেষ্টিং, ৱেপন টেষ্টিং, সিক্ৰেট এলিয়েন টেকনলজিও এক্সপেৰিমেণ্ট কৰা হয়। ইয়াৰ স্থানীয় ৰাইজে দাবী কৰিছে যে ইয়াত সকলো ধৰণৰ এলিয়েন টেষ্টিঙো কৰা হয় আৰু কিছুমান চাইণ্টিষ্টেও কিছুমান ফটো লিক কৰিছে। ইয়াৰ ওচৰৰ মানুহে UFO অহা যোৱা বা ক্ৰেছ হোৱাও দেখি পোৱা গৈছে। এৰিয়া 51 এটা বহুত ডাঙৰ ৰেষ্ট্ৰিক্টেড এৰিয়া। ইয়াত এলিয়েনৰ এক্সপেৰিমেণ্ট কৰা হয়। এলিয়েনৰ হাত ভৰি ভাঙি পেটু ফালি এক্সপেৰিমেণ্ট কৰা হয়। ইয়াত বহুত ধৰণৰ এলিয়েন দেখি পোৱা গৈছে। আপোনালোকে কি ভাবে মোক ক'ব, মোক জনাব। এইবোৰ কথা মই 100% চিয়ৰ দিব নোৱাৰোঁ, কিন্তু ময়ো এইবোৰ নেটৰ পৰা লৈ আপোনালোকক আগবঢ়াইছোঁ। এইবোৰ চাওক, বহুতো নিউজ পেপাৰে ছাপিছে যে স্থানীয় ৰাইজে এলিয়েন দেখিছে। « 1947ত নিউ মেক্সিকানৰ ৰছৱেল চহৰতো এলিয়েন পোৱা গৈছিল আৰু 1897ত আকৌ এখন UFO ক্ৰেছ হৈছিল। চ' গাইজ, আপোনালোকে মোক জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি ভাল পালে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব।